মাক হিচাপে আজি মোৰ কাৰণে বহুতে ডাঙৰ বিশেষ এটা কিয়নো জনাই আছো ৰ'ব যোৱাকালি বাৰ ঘৰত থাকিলো কাৰণটো হ'ল ভিন্দৰ বাৰ্থডে আছিলে আপোনালোককতো জনাইছিলোৱে সেই বুলিয়ে ৰাতিপুৱাতে গা মোৰ কেইটা ধুই প্ৰথমতে আহিলো অডিটৰিয়ামলৈ দেহা মানুহ প্ৰেক্টিচ কৰাবলে হয় এনুৱেল ফাংচন আছে ৰাতিপুৱাটো ইমানেই বেছি দৌৰা-দৌৰি হ'ল একোকে খাই অহা নাছিলো দেহাক দিলো দোচা আৰু মই খালো ছোলে ভটুৰে আৰু চিধাই পালোহি বা ঘৰলৈ কাৰণটো হ'ল বা ঘৰত দেহা মানুহ ঢেৰ লাগাতিয়াল বস্তু থাকি গৈছিলে হেয়াকে ল'ব আহিলো কি যে মানুহ মই ভিডিঅ'কে কৰিব পাহৰিলো পিছদিনাখনক ভিডিঅ'কে ভৰাই দিছো আৰু দেহা এনুৱেল ফাংচন বুলি এয়া ৰেডি হৈ আছো আগতে যে মায়ে আমাৰ এনুৱেল ফাংচন বুলি ৰেডি হৈ ধুনীয়াকে উলিয়াই লৈ যায় সেয়া দিনটো আজি বিশেষকৈ মনত পৰিলে সময় কেনেকে হলনি হৈ দেখিছে আজি দেহা মানুহ ফাংচন চাবলে মই আহিছো মাক হৈ ইছৰাম ভাবিলে কিবা এটা ভাল লাগিছে হয় দেহাই বেছি ভালকৈ নেনাছিলে তথাপিও মাকৰ কাৰণে সেয়াই বহুত ডাঙৰ কথা ল'ৰা যে ষ্টেজত উঠিল